নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ দণ্ডিনাথ কলিতাৰ উপন্যাস হত্যাকাৰী কোন। এয়া নৱম খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। আবেলি 5মান বজাত সুদৰ্শন দাৰোগা আহি প্ৰেমলতাৰ ঘৰত উপস্থিত হ'ল, লগত দুজন চিপাহী। বিজয়ে যে সুদৰ্শন দাৰোগা তাক চিনিবৰ এতিয়া কাৰো সাধ্য নাই। এতিয়া তেওঁৰ গোফো নাই, বিচ্ছকুও নাই। বিজয়ে বঙলা কথা কৈছিল, অসমীয়া ভালকৈ বুজি নাপাইছিল, কিন্তু সুদৰ্শনৰ কথা শুদ্ধ অসমীয়া। বিজয় অলপ আৰিকোজা আছিল, কিন্তু সুদৰ্শন একেবাৰেই পোন। ইয়াৰ আগতে প্ৰেমলতাই ভায়েককো মতাই আনিছিল, আৰু যদি তেওঁক পুলিচে ধৰি নিয়ে তেন্তে কি কৰিব তাৰো দিহা-পোহা কৰি ৰাখিছিল। দাৰোগাই প্ৰেমলতাক ক'লে, আমি সাক্ষীবাদীৰ পৰা প্ৰমাণ পাইছোঁ, আপুনি তুলন কোচৰ লগত যোগ হৈ আপোনাৰ স্বামীক হত্যা কৰিছে। সেইবাবে আপোনাক গ্ৰেপ্তাৰ কৰা হ'ল। আপোনাৰ কিবা ক'ব লগা আছেনে? প্ৰেমলতাই ক'লে, আছে। কি? এই হত্যাৰ লগত তুলনৰ কোনো সম্পৰ্ক নাই। তেন্তে কোনে মাৰিলে? আপুনি নিজে? নহয়, শ্যামচাঁদ চাহাই। ক'তা? এতিয়ালৈকে আমি তেনে কোনো প্ৰমাণ পোৱা নাই। অকল মুখেৰে ক'লেই হ'বনে? মই প্ৰমাণ দিম। কি প্ৰমাণ দিব? প্ৰেমলতাই ঘৰৰ ৰোৱা এটাত উভোটাকৈ সুমাই থোৱা সৰু চুঙা এটা বহু কষ্টৰে উলিয়াই আনিলে। চুঙাটোৰ ভিতৰত নুৰিয়াই সুমোৱা কেইখনমান কাগজ। কাগজকেইখন উলিয়ালত দেখা গ'ল তাত শ্যামচাঁদে লিখা 3খন চিঠি আছে। প্ৰথমখন 8 মাহৰ আগৰ। তাত লিখা আছিল, একোতেই দেখিছোঁ কাম নহ'ল। এতিয়া আৰু উপায় নাই। অলপ দিনৰ পাছতে সকলো কথা জনাজাত হ'ব। তেতিয়া তুমিও সমাজৰ পৰা বাদ পৰিবা, মোৰো মান নাথাকিব। সেইকাৰণে মই আন এটা উপায় ভাবিছোঁ। মোৰ দোকানৰ লগালগি ঘৰ এটাত মীনাই নামে এটা মানুহ আছে। তেওঁ অকলশৰীয়া। ঘৰৰ বাকী সকলো মাউৰত মৰিল। তেওঁ বয়সীয়াল মানুহ, বিয়া কৰাবৰো ইচ্ছা নাই। পিছে মই লোকক দেখুৱাই তেওঁৰ লগতে বিয়াখন পাতিব খুজিছোঁ। তাৰ পৰা এই লাভ হ'ব যে তুমি সদায় মোৰ ওচৰতে থাকিব পাৰিবা, আৰু আমাৰ সম্পৰ্কও আগৰ দৰে থাকিব। অথচ আন এটা সুবিধা হ'ব যে কিবা লেঠাত পৰিলে তেওঁক দায়ী কৰিব পৰা যাব। বৰ্তমানৰ দায়িত্বও তেওঁৰ গাতে আৰোপ কৰিবলৈ চল লাগিব। তোমাৰ খোৰাক পোছাক আদি মোৰ পৰাই পাই থাকিবা, ইয়াত তুমি আপত্তি নকৰিবা। দ্বিতীয় চিঠিখন ইয়াৰ 3 দিনৰ পিছৰ। তাত লিখা আছিল, তোমাৰ চিঠি পালোঁ। তুমি মোৰ কথাৰ আপত্তি কৰিছা, ভৱিষ্যতলৈ ভবা নাই। এনেকৈ পলম কৰি থাকিলে এইটো উপায়ো শেহত নষ্ট হ'ব। তেনে হ'ব লাগিলে মই হ'লে একেবাৰেই টোপাই বুৰ মৰিম। তুমি মৰা মৰিবা, তৰা তৰিবা। এতিয়া যদি মোৰ কথা মতে কাম কৰা, মই তোমাৰ সকলো দায়িত্ব লোৱাৰ উপৰিও নগদ 1000 টকা তোমাক জমা ৰাখিবলৈ দিম। কেতিয়াবা কিবা অথন্তৰ মিলিলেও সেই টকাৰেই চলিব পাৰিবা। চিঠিখন পঢ়িয়াই পুৰি পেলাবা। আগৰখন যদি এতিয়াও থৈ দিছা তেন্তে তাকো পুৰিবা। তৃতীয়খন চিঠি মীনাইৰ মৃত্যুৰ 2 দিন আগত লিখা। তাত লিখিছিল, সেইদিনা মই ভাগ্যহে হাৰিলোঁ, তোমাক কাটিব বুলিয়েই ভাবিছিলোঁ। মৰিয়াই যে এৰিলে সি তোমাৰ পৰম ভাগ্য। সেইদিনাৰ পৰা মোৰ দোকানৰ পৰা ওলাবলৈকে ভয় লাগিছে। তুমি যে ইমান দিন প্ৰত্যেক মুহূৰ্ততে মৃত্যুলৈ অপেক্ষা কৰি একে ঘৰতে দিন কটাব লগা হৈছে, তাক ভাবিলেও গাৰ নোম শিয়ৰি উঠে। মীনাই সেইদিনা কোৱা কথাৰ পৰা বুজা গৈছে, সি মোক কাটিব পাৰিলেই তোমাকো কাটি আপোন ঘাটি হ'ব। মুঠতে মীনাই থাকিলে তিনিওটা মৰিব লাগিব, কিন্তু তাক মৰিলে আমি ৰক্ষা পাম। সেইদিনাৰে পৰা মই তাইৰ আয়োজনত ধৰিছোঁ। এতিয়া আমাৰ শত্ৰু প্ৰকৃততে 2টা, এটা তুলন কোচ, আনটো মীনাই। একেটা কাৰ্যৰ দ্বাৰা দুয়োকে পাৰ কৰিবৰ মোৰ মতলব। যিদিনাই সুবিধা হয় সেইদিনাই এই কাৰ্য সমাধা কৰিম।
তুমি সাহায্য কৰা বা নকৰা বাধা নিদিবা, কিয়নো এই কাৰ্য ঘাইকৈ তোমাৰ মংগলৰ নিমিত্তে। এইবোৰ চিঠিত লিখা কথা নহয়, কিন্তু মীনায়ে দিনে ৰাতিয়ে পহৰা দি থকাত তোমাক লগ ধৰিবৰ উপায় নাই। তুমি পঢ়িয়েই পৰি পেলাবা, নতুবা যি বিপদৰ হাত সাৰিব খুজিছোঁ তাক চপাই লোৱাহে হ'ব। চিঠি পঢ়ি দাৰোগাই সুধিলে, শ্যামচাঁদে লিখা মতে আপুনি চিঠিকেইখন নপঢ়িলে কিয়? প্ৰেমলতাই তেতিয়া ক'লে, তেওঁ মোক দিম বোলা 1000 টকা পিছত দিম বোলাত মোৰ সন্দেহ হৈছিল। সেই দেখি আগৰ দুখন চিঠি ৰাখি থৈছিলোঁ। এতিয়ালৈকে টকা আদায় কৰিব নোৱাৰাত তাকো পুৰা নাই। শেষৰখন চিঠিত যি প্ৰস্তাৱ কৰিছিল তাত মোৰ মত নাছিল। হয়তো পিছত সঁচা কথা কোৱাৰ প্ৰয়োজন হ'ব পাৰে বুলি থৈ দিছিলোঁ। আপোনাৰ যে মত নাছিল শ্যামচাঁদক জনাইছিল জানো? জনাবৰ কোনো উপায় নাছিল। মই তেতিয়া এক প্ৰকাৰ বন্দী। শ্যামচাঁদে চিঠি দিলে কেনেকৈ? তেওঁ বাহিৰ ফুৰিবলৈ যাওঁতেই তেওঁ কিছুমান ফটা কাকতৰ টোপোলা কৰি তাৰ লগতে চিঠিখনো ভেটাৰ ওপৰেদি পেলাই গ'ল। তেতিয়া মই বাৰীতে থকা নাদৰ পৰা পানী তুলি আছিলোঁ। বাৰু, মীনাই আপোনাক কাটিম বুলিও নাকাটিলে কিয়? তেওঁ ক'লে বোলে আগেয়ে তোক কাটিলে কি হ'ব? হয় ময়ো মৰিব লাগিব, নহয় পুলিচে ধৰি লৈ গৈ ফাঁচি দিব। তেতিয়াহ'লে শ্যামচাঁদ হাৰি যাব। সেইকাৰণে আগেয়ে শ্যামচাঁদক কাটি লৈহে তোকো কাটিম, ময়ো মৰিম। মীনাইক কাটোতে আপুনি কি কৰিছিল? মই বৰঘৰত শুই আছিলোঁ। কটাৰ পাছত শ্যামচাঁদে মাটিলতহে উঠি আহিলোঁ। কিন্তু দৃশ্যটো চকুত পৰিলত মোৰ মূৰ ঘূৰি গ'ল। কি হ'ল ক'ব নোৱাৰোঁ। যেতিয়া হুঁচ আহিল তেতিয়া বাহিৰলৈ ওলালোঁ আৰু মানুহ মাতিলোঁ। শ্যামচাঁদ কেতিয়া গ'ল মই ক'ব নোৱাৰোঁ। সুদৰ্শনে ইয়াৰ আগতে তোলনৰ ঘৈণীয়েক আঘোণীক মাতিবলৈ পঠিয়াইছিল। আঘোণী আহি ৰৈ আছিল। এতিয়া সুদৰ্শনে সুধিলে, তোমাৰ ঘৰৰ পৰা পুলিচে চেলেং এখন লৈ গৈছে, নহয়নে? হয়। তোমাৰ ঘৰত আৰু তেনেকুৱা চেলেং কেইখন আছে? এখনো নাই। কিয়? এবাৰত কেইখনকৈ কাপোৰ লগোৱা? তাৰ ঠিক নাই। সূতা সৰহকৈ পালে সৰহকৈ আৰু কমকৈ পালে কমকৈ লগাওঁ। সেইখনৰ লগত হাৰো লগোৱা নাছিলেনে? লগাইছিলোঁ। মুঠতে 2খন লগাইছিলোঁ। সূতাও নাছিল। ইফালে বাৰিষা দিন, সময়ো নাছিল। সেই দেখি সৰহকৈ লগোৱা নাছিলোঁ। তেন্তে এখন ঘৰত আছে এতিয়া? নাই, সেইখন কেৰকণ আঁতৈক 2 টকাত বেচিলোঁ। কেৰকণৰ ঘৰ বেছি দূৰৈত নহয়। সুদৰ্শনে চিপাহী এটা পঠিয়াই তেওঁক মতাই আনিলে। কেৰকণ ভয়তে কঁপি জপি ওলালহি। সুদৰ্শনে তেওঁলৈ চাই ক'লে, তুমি ভয় কৰিছা কেলৈ? তোমাক কথা এটা সুধিবলৈহে মাতিছোঁ। তুমি আঘোণীৰ পৰা চেলেং কাপোৰ এখন নিছিলা নহয়নে? হয়, পিছে মই তেতিয়াই তাৰ দাম দিছোঁ নহয়। কিমান? 2 টকা? এতিয়া কিমান দিন হ'ল? এমাহমান হ'ব লাগে। শাওনৰ দুমাহীৰ কেইদিনমান আগত। কাপোৰখন মই চাব খোজোঁ। এতিয়াই লৈ আহা। কেৰকণে কঁপি কঁপি ক'লে তেতিয়া, মোৰ লগত নাই। সুদৰ্শনে সুধিলে, কি হ'ল? সেইখন মই মোলৈ কিনা নাছিলোঁ। চাহা মহাজনে তোলনৰ কান্ধত চেলেং এখন দেখি বৰ পচন্দ কৰিছিল আৰু ঠিক তেনে চেলেং এখন কিনি দিবলৈ মোক ধন দিছিল। তোলনৰ ঘৈণীয়েকে কেতিয়াবা কেতিয়াবা বেচে, কিন্তু তেওঁলোকৰ লগত চাহাৰ মোকদ্দমা লগাত তেওঁ সিহঁতৰ ঘৰলৈ নাযায়। সেই দেখি মোক কোৱাত মই কিনি দিছিলোঁ। সুদৰ্শনে সুধিলে, এতিয়া সেই চেলেংখন ক'ত আছে? মই কেনেকৈ ক'ম? শ্যামচাঁদেহে জানে। বাৰু, এতিয়া যোৱা। দৰকাৰ হ'লে আকৌ বিচাৰিব পাৰোঁ। কিন্তু তুমি ভয় নাখাবা, তোমাৰ গাত কোনো জগৰ নাই। সুদৰ্শনে তেওঁলোকৰ জবানবন্দী টুকি ল'লে আৰু প্ৰেমলতাক লৈ থানালৈ গ'ল। পিছদিনা হাকিমে পুলিচৰ চালান পাই সোধ-পোছ কৰি তোলনক খালাচ দিলে। শ্যামচাঁদ আৰু প্ৰেমলতাক নৰহত্যাৰ বাবে
ফৌজদাৰী দণ্ডবিধি আইনৰ ৩০২ ধাৰাত অভিযুক্ত কৰি হাজতত ৰাখিলে। চোৰাংকানীৰ কাৰবাৰত শ্যামচাঁদৰ ৩জন পাইকাৰ থকাৰ প্ৰমাণ তেওঁৰ খাতাৰ পৰাই পোৱা গ'ল। অন্যান্য অলাগতিয়াল প্ৰমাণো সহজে পোৱা গ'ল। বিচাৰকে আটাইকেইজনকে দোষী সাব্যস্ত কৰি শ্যামচাঁদক ১,০০০ টকা জৰিমনা কৰিলে আৰু এবছৰ ফাটেকত দিলে। পাইকাৰ কেইজনৰ প্ৰত্যেকৰে ৬ মাহ ফাটেক আৰু ২০০ টকাকৈ জৰিমনা হ'ল। তোলনৰ আপিলৰ ফলত গোচৰটো সৰজমিন তহিকত কৰি পূৰ্ণ বিচাৰ কৰিবলৈ আদেশ হ'ল। এইমতে বিচাৰ কৰাত সকলোৱে ক'লে যে আগৰ বছৰত গৰুটো মৰাত টকা বিচৰাৰ বাহিৰে আন সময়ত তোলনে ধাৰলৈ টকা বিচৰাৰ কথা ক'ব নোৱাৰে। তদুপৰি তোলনৰ মাটিখিনি কিনিবলৈ শ্যামচাঁদে বহুতো মানুহ লগাইছিল, কিন্তু একোপধ্যে তোলনক সন্মত কৰাব নোৱাৰিলে। যাক যাক লগাইছিল তেওঁলোকে নিজে নিজে স্বীকাৰ কৰিলে। ইয়াৰ ভিতৰত ৩০০ টকা খৰচ কৰিবলগীয়া কোনো কাম তোলনে কৰা নাছিল। অথচ বৰ্তমান মোকদ্দমাত উকিল ধৰিবলৈকো তেওঁৰ ঘৰত টকা নাছিল। তোলনে শ্যামচাঁদৰ পৰা এবাৰতকৈ বেছি বাৰ ধাৰ কৰা নাছিল। সেই কথা তোলন আৰু শ্যামচাঁদ দুয়ো স্বীকাৰ কৰিছে। কিন্তু খাতাবিলাক পৰীক্ষা কৰাৰ ফলত তোলনক টকা দিয়াৰ হিচাপ দুবাৰ পোৱা গ'ল। আগৰ মোকদ্দমাত দাখিল কৰা খাতাৰ বাহিৰেও প্ৰথম বছৰৰ খাতাৰ এঠাইত তোলনৰ নামে ৩০ টকা সাউদাত লিখি কাটি থোৱা আছে। তাৰ চন তাৰিখো নাই, তোলনৰ চহীও নাই। তদুপৰি এই শাৰীটো স্বাভাৱিক শাৰীত নাই, আন দুটা শাৰীৰ মাজত লেপথেপকৈ লিখা। আৰু এটা বিশেষত্ব এই যে এই শাৰীটোৰ আখৰ আনবোৰ শাৰীৰ আখৰৰ সমানে পুৰণি হোৱা বা ক্ষয় যোৱা নাই। ইয়াৰ পৰা এইটো বুজা গ'ল যে তোলনে টকা পৰিশোধ কৰিলত শ্যামচাঁদে পুৰণি বহীতে এই শাৰী লিখি কাটি দেখুৱালে। আচল হিচাপ নকটাকৈয়ে থাকিল। তোলনক ৩০ লিখিবলৈ কোৱাত ৩০ লিখিলে, তাৰ পাছত ৩০ লিখি পঢ়িবলৈ দিয়াত পঢ়িলে এট হচ ইকাৰ আৰু তালবিয়া হ। কি হ'ল বুলি সোধাত ক'লে এট ইকাৰ দিলে কি হয় মই পোৱা নাই। পূৰ্ণ বিচাৰত শ্যামচাঁদৰ গোচৰ ডিছমিছ হ'ল। তোলনে ক'লে ঈশ্বৰ আছে, অন্যায় কৰি কোনো হাৰিব নোৱাৰে। শ্যামচাঁদৰ পৰা টকা ধাৰ কৰাটোৱেই মোৰ পাপ, সেইকাৰণেই এইখিনি ভুগিলোঁ। ইয়াৰ পাছত জাজৰ আদালতত হত্যা অপৰাধৰ বিচাৰ হৈ গ'ল। সকলো প্ৰমাণ লৈ জুৰীৰ লগত একমত হৈ জাজে শ্যামচাঁদক ৩০২ ধাৰাত দোষী সাব্যস্ত কৰিলে আৰু যাৱজ্জীৱন দ্বীপান্তৰ কৰিলে। প্ৰেমলতাৰ এই হত্যাত যোগ থকাৰ প্ৰমাণ পোৱা নগ'ল। তেওঁ আগেয়ে আভাস পায়ো বাধা নিদিয়াটোৱেই তেওঁৰ দোষ। কিন্তু সেই সময়ত তেওঁৰ মানসিক অৱস্থা আৰু মীনাইৰ লগত সম্পৰ্ক যেনেবিধৰ আছিল তালৈ চাই তেওঁৰ নীৰৱতাক দোষী কৰিব নোৱাৰি। হত্যাৰ দিনা হত্যাৰ আগতে তেওঁ গম পোৱাৰো কোনো প্ৰমাণ পোৱা নগ'ল। সকলো কথা ভাবি চাই জুৰীৰ মততে মত দি জাজে প্ৰেমলতাক মুক্তি দিলে। প্ৰিয় শ্ৰোতাসকল, ইমানতেই অন্ত পৰিছে দণ্ডিনাথ কলিতাৰ উপন্যাস হত্যাকাৰী কোন। আশা কৰিছোঁ আপোনালোকে শুনি ভাল পালে। এনেদৰে আমাৰ সৈতে সংযুক্ত হৈ থাকিব নতুন নতুন উপন্যাসৰ ধাৰাবাহিক পাঠৰ সোৱাদ ল'বলৈ। ধন্যবাদ।